নমস্কাৰ সুপ্ৰভাত জনাইছোঁ সকলোলৈকে। আপোনালোকৰ চাইডে বতৰ কেনেকুৱা বাৰু? আমাৰ বোকাহাটত বহুত বৰষুণ, ৰাতিটো বৰষুণ দি আছে আৰু ৰাতিপুৱালৈকে ৰখাৰ কোনো নামেই লোৱা নাই। তেনেকুৱাতে ৰাতিপুৱা 6টাতে এটা ফোন আহিলে, এটা জেগাত উজানৰ মাছ বহুত ওলাইছে বোলে। আৰু তেনেকুৱা এটা উজানৰ মাছ মোকো দি থৈ গ'ল। মাছখিনি চাই আছোঁ কেনেকৈ বনাওঁ, কিহে বনাওঁ। আৰু তেনেকুৱাতে এটা ৰেচিপি মনলৈ আহিলে, এটা ধুনীয়া এটা ৰেচিপি মনলৈ আহিছে আৰু ভাবিলোঁ নিজেও বনাই খাওঁ আৰু আপোনালোককো দেখুৱাওঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আজি মই বনাব লৈছোঁ গুড়ি কৰি থোৱা চাউলেৰে মাছৰ লগত বইল, আৰু সেইখিনিকে আমাৰ মিচিঙত আমনৈং বুলি কয়। এতিয়া উতলিব ধৰিছে। ইয়াত মই অকণো মছলা ইউজ নকৰোঁ, অকল আদা নহৰু দিম আৰু য'ত উতলি থকা সেই ফেনখিনি মই আঁতৰাই দিম। সেইখিনি ভালকৈ উতলি অকণ সিজি যোৱাৰ পিছত তাৰপিছতে মই মাছখিনি দি দিম। এতিয়া মাছখিনি দিব পৰা হৈছেগৈ। অৱশ্যে মাছখিনি মই ফ্ৰাই কৰা নাই, এনেকৈ কেঁচাকৈ দিম। এনেকৈ ভালকৈ উতলিব দিব আৰু মাজে মাজে এনেকৈ হিলাই দিব আৰু মাছখিনি হৈছে নে নাই চাব। ইয়াতে সৰু বিলাহী কেইটামান দি দিছোঁ, মই কেইটামান নৰসিংহ পাত দি দিছোঁ শুকুনি শাক, আমাৰ মিচিঙত সেইটোক মাৰচাং বুলি কয়। মই ইয়াত অকণ জালুকৰ গুড়িও দি দিছোঁ। প্ৰায়খিনিয়ে সিজি গৈছে, গোটেইখিনি সিজি গৈছে আৰু এনেকৈ ডাঠ হ'ব ধৰিছে। এতিয়া মোৰ আমনৈং হৈ গ'ল।